হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নীলেশম। আজি নীলেশমৰ সকলো দৰ্শকক মই নীলেশ্বৰ দেৱালয়ত আজি বৰ্তমান কি চলি আছে সেইটো দেখুৱাবলৈ আনিছোঁ। আজি ইয়াতে বহুতো ভক্তৰ সমাগম ঘটিছে আৰু এতিয়াও বহুখিনি আহিয়ে আছে। আমিও আহিছোঁ, আমাৰ লগত আমাৰো এটা গ্ৰুপ আছে, যিটো গ্ৰুপত আমি 20-25টা আহিছোঁ। ইয়াতে আমাৰ গোটেইখিনি গ্ৰুপৰ সদস্যক আমি দেখাম। এয়া হৈছে অপূৰ্ব আৰু আমাৰ লগত আছে বিকাশ আৰু আমাৰ লগত আছে কণকণ আৰু এইজন হৈছে দিগন্ত আৰু আছে সিহঁতে অলপ ব্যস্ত, ফটো তুলি আছে আৰু ইয়াতে আছে আৰু ইয়াৰ পৰিৱেশবিলাক চাই আছে। আমি ওচৰৰে হয় যিহেতু আৰু আমি মন্দিৰ বা পূজা পাৰ্বণ কৰিলে সকলোখিনি একেলগে থাকোঁ, একেলগে পূজা কৰোঁ বা মন্দিৰত যাওঁ। ক'ৰবাত গ'লে গাঁৱৰ গোটেইখিনি লগ হৈ যাওঁ। গোটেইখিনিকে দেখুৱাটো সম্ভৱ নহ'ব, কিয়নো গোটেইখিনি বৰ্তমান এটা ঠাইতে নাই। সকলো বেলেগ বেলেগ কামত নিজৰ ব্যস্ত হৈ আছে, সেইকাৰণে দেখুৱাত। আৰু আছে বাবু, অলপ বহুত ভাল লাগিছে, কৈ দিব লাগে। বহুত ভাল লাগিছে। কেনেকুৱা অনুভৱ হৈছে কোৱা? ঠিক আছে, আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনাৰ লগত আমি মানে প্ৰায় আহিয়ে থাকোঁ, আমি ইয়াত মাজে মাজে আহি থাকোঁ। নীলাশমৰ দৰ্শকক ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক। বাকী আৰু কি ক'ম আৰু, আহি ভালে লাগিল ইয়াত। এয়া হৈছে মোৰ লগতে মোৰ গাঁৱৰে হয়। আমি একেলগে ডাঙৰ হৈছোঁ যেতিয়া একেলগে আহোঁ আৰু ক'ৰবাত এনেকুৱা মন্দিৰ এনেকুৱা অনুষ্ঠানত গ'লে গোটেইখিনি একেলগে যাওঁ। আপোনালোকক আমাৰ গ্ৰুপটোৰ কথা যে কৈছিলোঁ, আমাৰ গ্ৰুপত কিমানখিনি মেম্বাৰ আছে? প্ৰায় 10-12 মেম্বাৰ আমাৰ গ্ৰুপতে আছে। আৰু সেইফালে গ'লে আপোনালোকে দেখিব তাত আৰু কিমানখিনি আছে ভিতৰতো বাৰু, যদি সম্ভৱ হয় ভিতৰত দেখুৱাম। আমি আমাৰ এইখিনি একবাৰ দেখুৱাই লৈছোঁ। এইখিনি আমাৰ লগত যিখিনি আছে, এয়া হৈছে মিলন ৰাজবংশী। শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱ বৰাৰ পোক পাবা বৰগীতৰ সুৰত ৰাম ৰাম পাবা খুলতাৰৰ মাজত। এয়া আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ ইয়াত কিমানখিনি মানুহ হৈছে বৰ্তমান। এতিয়া ভোগ গ্ৰহণৰ সময় হোৱাই নাই, আগতে মানে এইখিনি মানুহ বৰ্তমান ইয়াতে আছে আৰু আহিব ভোগ গ্ৰহণৰ সময়ত আৰু যথেষ্টখিনি মানুহ হয়, কিয়নো কিছুমানে ইয়াৰ চাৰিঘৰ পৰিৱেশ চোৱাৰ বাবে বাহিৰত আছে। আপোনালোকক দেখুৱালোঁ ভক্তৰ কিমান সমাগম হৈছে আৰু আহিছে, বাহিৰত আছে, এইফালে আছে, সেইফালেও যাম। ভোগ গ্ৰহণ কৰাৰ সময়ত আপোনালোকক দেখুৱাব পাৰিম কিমানখিনি ইয়াতে বৰ্তমান ভক্ত হৈছে। আমাৰ ইউটিউব চেনেল নীলেশম লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টি ভাল লাগে বা কেনেকুৱা লাগে কমেণ্ট কৰিব। বাহিৰৰ দৃশ্য আমি দেখুৱাব পাৰোঁ। বসুমতী কৰে নাভিছে
মুক্তি কৰে নাভিছে। ফ্ৰেণ্ডছ, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াত বৰ্তমান পূজা অৰ্চনা চলি আছে। এয়া মন্দিৰৰ মেইন মন্দিৰৰ ভিতৰত নহয়, তাৰ সন্মুখতে এটা মূৰ্তি আছে, তাৰ আগত এয়া পূজা অৰ্চনা কৰি আছে সকলোৱে। এয়া দেখিছে কিমান চাকি ধূপ ইয়াতে লগাইছে। এই সকল ভক্ত আহি এই মন্দিৰত বৰ্তমান ভিৰ কৰিছে। এয়া দেখিছে আপোনালোকে, এয়া ভক্ত সৰু সৰু শিশু আহিছে আৰু এয়া দেখিছে সকলোৱে এবাৰ লিংগেশ্বৰ দেৱালয় দৰ্শন কৰাৰ মানসেৰে ইয়াত উপস্থিত হৈছে। এতিয়া মই আপোনালোকক মূল গহ্বৰৰ ভিতৰত কি পূজা চলি আছে সেইটো দেখাইছোঁ। এয়া হৈছে মূল গহ্বৰ, যিটো আপোনাক মই আগৰ ভিডিঅ'ত কৈছিলোঁ। এই গহ্বৰটোত বাৰিষা পানীৰে ভৰি থাকে। এতিয়া বৰ্তমান পানী শুকাইছে, গতিকে ইয়াত পূজা অৰ্চনা চলি আছে। আপোনাৰ এয়া হৈছে বাহিৰত, আমি সকলোখিনিয়ে একেলগে যেতিয়া গোট খাইছিলোঁ এয়া বাহিৰত। এয়া হৈছে মন্দিৰৰ ৰভাঘৰত সকলোৱে অলপ জিৰণি লৈছে, পূজা অৰ্চনা কৰি ভাগৰিছে। কিয়নো মন্দিৰত পূজা কৰিলে ভিতৰত বহুখিনি সময় যায়, কিয়নো ঠাইখিনি সৰু, লগতে ভক্ত বহুখিনি হৈছে। গতিকে তাৰ পৰা ওলাই আহি সকলোৱে অলপ সময় জিৰণি লৈছে আৰু খন্তেক সময় পিছতে ভোগ গ্ৰহণ কৰিব সকলোৱে মিলি একেলগে। লোকক দেখাইছোঁ কিমানখিনি ভক্ত হৈছে। এয়া ৰভাঘৰৰ ভিতৰত আছে বহি আৰু কিছুমানে এতিয়াও চাকি ধূপ জ্বলাই আছে আৰু এয়া ৰভাঘৰৰ বাহিৰতো যথেষ্টখিনি ভক্ত দেখা পোৱা গৈছে। আপোনালোকক দেখাইছোঁ আৰু এয়া ভোগ গ্ৰহণৰ সময়ত আমি যেতিয়া ভোগ গ্ৰহণ কৰিবৰ বাবে সকলোৱে মিলি বহিছিলোঁ, তেতিয়া তোলা এটা ভিডিঅ'। এয়া দেখিছে সকলোৱে ভোগ গ্ৰহণ কৰিবৰ বাবে থাল, কিছুমানে কলপাত, যিহেতু মন্দিৰৰ পৰা থাল দিয়া নহয়, ভক্তই নিজাকৈ থাল বা পানী খোৱা গিলাচ লৈ আহিব লাগে। আৰু মন্দিৰৰ পৰা প্ৰসাদ, মানে যিখিনি ভোগ হয় ভোগখিনি মন্দিৰৰ পৰা দিয়ে। আপোনালোকে যদি কেতিয়াবা ইয়াত আহিব বিচাৰে তেতিয়াহ'লে থাল বা লগত পানীটো আপোনালোকক যোগান ধৰিব। তথাপিও আপোনালোকে যদি ভাবে নিজাকৈ পানী লগত লৈ আহিব পাৰে।